মৰ্ণিং মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। সুস্থ থাকিব আৰু ভালে ভালে থাকিব। আৰু যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি দিব হা। আৰু আপোনালোকক আজি মই ৰাতিপুৱাই বিচনাৰ পৰা উঠি আহিয়ে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। দেখুৱাই আছোঁ আজি আমাৰ মুম্বাইত কি হৈছে। মুম্বাইত আচলতে আজি বহুত ডাঙৰ বৰষুণ হৈ আছে। আপোনালোকক দেখুৱাই আছোঁ মই সেই ঘৰৰ ভিতৰৰ পৰা দেখুৱাম, চাই থাককচোন। এতিয়া বাজিছে 8টা 8:30 বাজিছে। চাওক কিমান ডাঙৰ বৰষুণ আহিছে। ইয়াতেও কিছুমান ঠাইত বানপানী হয় আৰু আমি থকা ঠাইখিনিত বানপানী নহয়। এয়া চাওক দেখিলে নে গাই, বৰষুণ দি আছে আমাৰ ইয়াতো। এয়া আজি ৰাতিপুৱাই বৰষুণ দি আছে। এয়া কেতিয়াবা দিনত নিদিয়ে, ৰাতি দিয়ে। আজি আকৌ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হৈছে বৰষুণ। দেখিলে মানে ইয়াতে মুম্বাইত জুন জুলাই মাহত হেৰি দিয়ে, বৰষুণ দিয়ে। এয়া লাইট মানে দিনৰ ভাগতে আন্ধাৰ হৈ গৈছে। লাইট জ্বলাব লাগিব, নহ'লে আন্ধাৰ লাগে। মানে বৰষুণ ষ্টাৰ্ট হৈছে আৰু জুন জুলাই মাহত মানে বহুত বতাহ বৰষুণ দিয়ে। আৰু এইটো মাহত তাৰমানে কিছুমান ঠাইত হেৰি দিয়ে, বানপানী হয় আৰু আমি থকা ঠাইখিনিত পানী নহয়। ভালে ভালে আছোঁ তেতিয়াহ'লে নিশ্চিন্ত। দেখিছে এইটো টোপনিৰ পৰা উঠি আহিয়ে মই ইয়াত গাখীৰ গৰম কৰিছোঁ, ল'ৰাক দিওঁ গাখীৰ আৰু আমি চাহ বাপেক আৰু মই। হেল্ল' গাইজ, এয়া চাওক গৰম চাহ লৈছোঁ হাতত খাবৰ কাৰণে। ৰাতিপুৱাৰ ভাগত মানে মই চাহটো খালেহে কাম কৰাৰ জোৰ পাওঁ, মানে এলাৰ্জি পাওঁ। সেইকাৰণে মই চাহটো প্ৰথম পানী আৰু চাহটো খাই লওঁ, তাৰপৰা আৰু কাম কৰাত লাগি যাওঁ ঘৰৰ কামত। খাই লৈ দেখুৱাই আছোঁ, লাষ্টলৈ চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। হেল্ল' গাইজ, এয়া মই বেডৰুমৰ কাপোৰ চাপোৰ চব জাপিলোঁ। এয়া বিচনাখন চিজিল কৰিলোঁ আৰু এতিয়া মই ঘৰটো সাৰিব আছে, মুচিব আছে। এয়া দেখি শুনিছেনে ল'ৰা? এই চাওক ল'ৰাই এনেকৈ বাপেকৰ পিছা নেৰে, এনেকৈ এইটো ৰুমত বাপেকে গান শিকাই আছে, অনলাইন ক্লাছ। এই ল'ৰাই এনেকৈ চিলাই আছে, মানে পাপাক লাগে আৰু। আপোনালোকে ভিডিঅ'টো চাই থাকক। ল'ৰাটো অকণমান চাই দিওঁ, কান্দি আছে সি, পাপাক লাগে মই অলপমান এনেকুৱা কান্দি আছে। মই দেখাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। হেল্ল' গাইজ, এয়া মই কিটচেনৰ কামত লাগিছোঁ। এয়া খোৱা পকলা হেৰি কৰিলোঁ, মাজিলোঁ। এতিয়া ধুওঁ মই ধুনীয়াকৈ। এইবিলাক চব মই মুচিলোঁ ধুনীয়াকৈ চাফা কৰি। এতিয়া মই আছে বাচন ধুওঁ, ঘৰ সাৰিছোঁ, একদম মুচিব বাকী আছে। সেইখিনিয়ে ল'ৰাটোৱে বহুত দিগদাৰ দি আছে, মোক কান্দি আছে। এয়া চাওক দেখাই আছোঁ আপোনালোকক। বাপেকে অনলাইন ক্লাছ কৰি আছে, ইমান দিগদাৰ দি আছে, শুনিছে? দেখিছে এনেকৈ দিগদাৰ দি থাকে। এতিয়া মই কান্দি আছে। বৰষুণ চাৰিওফালে বৰষুণ, পানী এয়া গাইজ। মই বেছি দীঘলীয়া নকৰোঁ, ল'ৰাটো দিগদাৰ দি আছে, তাকো চাব লাগে। ল'ৰাটোক তাৰমানে মই মোবাইলটো দিব লাগে, মোবাইলটো দিলে সি ঠাণ্ডা হৈ থাকিব, বাপেকক ক্লাছ কেইটা কৰিব পাৰিব। তেন্তে আপোনালোকে এইখিনি ছাপোৰ্ট কৰিব, ভিডিঅ'টো এটা লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু যদি নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব হা। বাই বাই।